খাৰুপেটীয়াৰ কৃষক ৰাইজৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা বিনা খৰচত আপোনাৰ খেতিত স্প্ৰে কৰিব পাৰিব দৰৱ। অত্যাধুনিক ড্ৰোনৰ দ্বাৰা আপুনি খেতি কৰিব পাৰিব স্প্ৰে। খেতিত শ্ৰমিক নিয়োগ নকৰাকৈ বিনা খৰচত দিনত প্ৰায় 200 বিঘাৰো অধিক ভূমিত স্প্ৰে কৰিব পাৰিব এই অত্যাধুনিক ড্ৰোনে। এতিয়াৰে পৰা খাৰুপেটীয়া অঞ্চলতো উপলব্ধ হ'ব এই সেৱা। ফাৰ্ম বিষ্টৰ সহযোগত খাৰুপেটীয়া অঞ্চলত SGR পাইনিজ চিডছ নামৰ কোম্পানীটোৱে আৰম্ভ কৰিছে এই সেৱা। বিজ্ঞানসন্মত এই প্ৰযুক্তিয়ে কৃষক ৰাইজৰ খেতি কৰাত এক বৃহৎ সকাহ আনিব বুলি জানিব পৰা গৈছে। আপোনাৰ খেতিত অত্যাধুনিক ড্ৰোনৰ জৰিয়তে দৰৱ স্প্ৰে কৰিবলৈ এতিয়া যোগাযোগ কৰক SGR পাইনিয়াৰ চিডছ নামৰ কোম্পানীৰ কৰ্তৃপক্ষক। তাৰমানে যেটো আমি SGR পাইনিয়াৰ চিডছ প্ৰাইভেট লিমিটেড এইটো আমাৰ জৰিয়তে আমি খাৰুপেটীয়া অঞ্চলত এটা প্ৰদৰ্শনীমূলক এই যিটো ড্ৰোন স্প্ৰেইং কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। তো এই ড্ৰোন স্প্ৰেইং কৰাৰ কাৰণটো হ'ল যে আমাৰ স্প্ৰেইং কৰিবৰ কাৰণে যিবিলাক কীটনাশক দৰৱ হওক বা হেৰি হওক আপোনাৰ ভেঁকুৰনাশক দৰৱ হওক, খেতিত দৰৱ কৰিবলৈ যাওঁতে বহুতো কৃষকৰ অসুবিধা হয় আৰু খৰচ বহুত হয়। সেই খৰচবিলাক কমাবৰ কাৰণে এতিয়া নতুনকৈ যিবিলাক আমাৰ স্মাৰ্ট এগ্ৰিকালচাৰৰ যিবিলাক কনচেপ্ট, যিবিলাক আঁচনি, সেইবিলাকৰ জৰিয়তে ড্ৰোন স্প্ৰেইং এটা লাভজনক হ'ব বুলি আমি খেতিয়কৰ মাজত আমি ভাবিছোঁ। আৰু সেই অনুযায়ী আমি খাৰুপেটীয়া অঞ্চলত আমি এই ড্ৰোন স্প্ৰেইঙৰ এটা প্ৰদৰ্শনমূলক কাৰ্যসূচী আৰম্ভ কৰিছোঁ, যাতে কৃষকসকলে ইয়াৰ লাভালাভটো নিজে পথাৰতে দেখি তেওঁলোকে ভৱিষ্যতে এই ড্ৰোন স্প্ৰেইঙৰ এই ব্যৱস্থাখিনি সহায় ল'ব পাৰে। তাৰ কাৰণে আমি এটা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। হয়, ইয়াত সময়টো বহুত কম। বিশেষকৈ আপুনি নিজে ইয়াত দেখিছেই যে আমি যিটো প্ৰদৰ্শন কৰিছোঁ তাত 5 মিনিটৰ ভিতৰতে প্ৰায় 3 বিঘা মাটি স্প্ৰেইং কৰিব পাৰে। আৰু পানীও আমাৰ বহুত কম লাগে। 10 লিটাৰ পানীৰ আপোনাৰ 3 বিঘা মাটিৰ যিখিনি স্প্ৰেইং কৰিব লাগে সেইখিনি 10 লিটাৰ পানীতে হৈ যায়। হয়, পূৰ্বৰ তুলনাত যিহেতু আমাৰ খেতিৰ যথেষ্ট খৰচ বাঢ়িছে, কিয় হাজিৰা আজি খাৰুপেটীয়া নিচিনা অঞ্চলতে এজন হাজিৰা 800 টকাৰ ওপৰত লাগে। গতিকে সেইফালৰ পৰা এই স্প্ৰেইং অপাৰেশ্যনে কৃষকক যথেষ্ট সহায় দিব। যিহেতু খেতি বাতি ইয়াত এই অঞ্চলৰ কৃষক বহুত আগবাঢ়ি গৈছে, বৈজ্ঞানিক যিবিলাক কৌশল, বিশেষকৈ এতিয়া নতুন টেকন'লজি ড্ৰোন স্প্ৰেইং, AI টেকন'লজি, এই গোটেইবিলাক আহি আছে। আৰু খেতিয়কসকলে সেইবিলাকৰ যদি সৎব্যৱহাৰ কৰে, মই ভাবোঁ তেখেতসকলৰ যিটো লাভ সেইটো যথেষ্টখিনি বাঢ়িব। এই বিষয়ে আমাৰ পাইনিয়াৰ চিডছ লিমিটেডৰ তেখেত আছে, হৰেকৃষ্ণ বৰুৱা আছে, তেখেতো আপোনালোকৰ দুআষাৰ ক'ব। প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে চালে যে ড্ৰোন যি স্প্ৰিং, এই স্প্ৰিংটি আমাৰ বিহুদীয়া গাঁৱত খেতিয়কসকলৰ পথাৰত কৰা হৈছে। আৰু এই কামটোত সহযোগ কৰিছে SGR পাইনিয়াৰ চিডছ কোম্পানী। মূলতঃ উদ্দেশ্য হ'ল যে কৃষকৰ যিটো খৰচটো হ্ৰাস কৰিব লাগে আৰু তেওঁলোকৰ ইনকামটো ডাবল কৰিব লাগে। তাৰ উদ্দেশ্য লৈ কিনে SGR পাইনিয়াৰ চিডছ কোম্পানীয়ে হায়দৰাবাদ ফাৰ্ম ভিষ্টা এটা কোম্পানীৰ লগত টাইপ হৈ কিনে খেতিয়কসকলক স্মাৰ্ট কৃষিত আঁকোৱালি লৈ যোৱাৰ বাবে SGR পাইনিয়াৰ চিডছে এই এটা ব্যৱস্থা কৰিছে, যি ব্যৱস্থাৰ জৰিয়তে খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত শস্যত ড্ৰোনৰ সহায়ত কম খৰচতে যাতে স্প্ৰে কৰিব পাৰে আৰু কম খৰচত স্প্ৰে কৰাৰ ফলত তেওঁলোকৰ লাভৱান হ'ব পাৰিব। তাৰ উপৰিও স্প্ৰে কৰাত মানুহৰ স্বাস্থ্যত বহুত ক্ষতিকাৰকো হয়। গতিকে ড্ৰোনৰ জৰিয়তে স্প্ৰে কৰিলে আপোনাৰ মানুহৰ কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষতি নহয়। তাৰ লগতে এই ড্ৰোন স্প্ৰেটো আমাৰ অসমত নতুন এটা কনচেপ্ট। এই কনচেপ্টত খেতিয়কসকলে যদি আঁকোৱালি লয়, নিশ্চয় তেওঁলোকে লাভৱান হ'ব। আৰু খেতিয়ক বন্ধুসকলক মই অনুৰোধ জনাম যে তেওঁলোকে যদি ড্ৰোনৰ সহায়ত স্প্ৰে কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ SGR পাইনিয়াৰ চিডছ কোম্পানীৰ লগত তেওঁলোকে যোগাযোগ কৰিব পাৰিব। আৰু SGR পাইনিয়াৰ চিডছে সুলভ মূল্যত খেতিয়কসকলক ড্ৰোন খেতিত ব্যৱহাৰ কৰাৰ কাৰণে এটা ব্যৱস্থা কৰিছে আৰু তেওঁলোকে এই সুবিধাটো SGR পাইনিয়াৰ চিডছ কোম্পানীৰ পৰা ল'ব পাৰিব। सो ये ड्रोन स्प्रेइंग सर्विस के साथ हम लोग क्या कर सकते हैं, बहुत पहले तो टाइम सेव करेंगे, फिर पानी सेव करेंगे और सबसे ज़्यादा फार्मर का लाइफ सेव करेंगे। सो इसके वजह से हम बहुत हिट हुआ है हमारा। ऑलमोस्ट ये ईयर हमने 75,000 एकर्स कवर किया है तेलंगाना, आंध्र और कर्नाटका में ये क्रॉप सीज़न में। सो ये बहुत ये फ्यूचर है हमारे लिए। सो एग्जाम्पल के लिए बोला तो एक हार्वेस्टर सोचे, 20 साल बैक हार्वेस्टर जब आया था फार्मर को पसंद नहीं आया था क्योंकि उसके साथ स्पिलेज हो रहा था। सो अभी तो हार्वेस्टर नहीं है तो फार्मर कुछ डालेगा ही नहीं, अपना सीड नहीं डालेगा। सो इसके वजह से हम लोगों का
हमारा सोच ये है कि ड्रोन अच्छा बहुत बड़ा हिट होगा और सबसे अच्छा फार्मर का लाइफ सेव होगा।